একচুৱেলি কিষাণ মেলাটো আমাৰ অসমৰ ৩৫খন জিলা চবতে পতা হয়। ইয়াতে এটা আমাৰ আত্মা বুলি সংস্থা আছে, এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি, অসমীয়াত কয় কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা। এইটো এটা ইণ্ডিপেণ্ডেণ্টলি কাম কৰে আৰু আমাৰ সহযোগ কৰে, কাৰণ ফাৰ্মাৰ্ছ ইমান গোটেই ডিষ্ট্ৰিক্টৰ ফাৰ্মাৰ তেওঁলোকৰ লগত চিনাকি নাই। গতিকে আমি দুইটা মিলি পিনে এইটো কিষাণ মেলা পাতিছোঁ, বছৰি পাতোঁ আমি। আৰু ইয়াতে উদ্দেশ্য হ'ল কি, কৃষকে যাতে উৎপাদিত সামগ্ৰীবোৰ উচিত মূল্য পায়, সেইটো এটা মেইন। ২ নম্বৰ হ'ল আমাৰ চাইণ্টিষ্টৰ লগত ফাৰ্মাৰ্ছবিলাকৰ কৃষকৰ লগত ডাইৰেক্ট ৰিয়েকশ্যন, মানে কিবা এটা ইণ্টাৰেকশ্যন এটা হয়। মানে ধৰক কাৰোবাৰ কিবা বেমাৰ লাগে, কাৰোবাৰ পোক পৰুৱা লাগে, তেতিয়া তেখেতসকলে চাইণ্টিষ্ট চিনিও নাপায়, ফোনত ক'বলৈও অলপ সংকোচবোধ কৰে। গতিকে এনেকুৱা ফৰামত মানে আমি সেইটো দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটো আমাৰ 2দিনীয়া কাৰ্যসূচী কৰিছোঁ। আজিৰ পৰা আৰম্ভ হৈছে, কাইলৈ শেষ হ'ব। অহাকালি আমি গোটেই দিনটো কৃষক আৰু মানে বৈজ্ঞানিকৰ মাজত ইণ্টাৰেকশ্যন হ'ব। কালি মেইনলি ছেশ্যন, আৰু আমাৰ বেলেগ হেৰি নাই। কালি গোটেই দিনটো এইটোৱে হ'ব। একচুৱেলি চাওক, এইটো ব্যৱস্থা আছে। এইটো হয়, তাৰমানে কি, আমাৰ যিমান ধৰক কৃষক ৰাইজ আছে, আমাক সেই তেনেকৈ ইনপুটছ নাহে ধৰক, ঠিক আছে। তো প্ৰত্যেক কৃষকৰে যিসকলে নাপায় এটা ক্ষোভ থাকে যে মোক মানে, অন্যটো বাদ দিছোঁ, এতিয়া আমাৰ PM কিষাণ চলি আছে। PM কিষাণটো যদি তথ্য পাতি দিয়ে, সেইজন মানুহ চেণ্ট্ৰেলি তাৰ কম্পিউটাৰত সোমাই যায়, নামটো ইলিজিবল হৈ যায়। আমাক আনকি এনেকৈও কয়, আপোনালোকে খেতিয়ক নোহোৱা মানুহক পইচা দি আছে আৰু আমি খেতিয়ক মানুহক পইচা দিয়া নাই। ধৰক সেইটোততো আমাৰ একোৱে হাত নাই, হয়নে? আপোনালোকে জানে যে এইটো PM কিষাণ 2000 কৰি মান্থলি দিয়া হয়, মানে কোৱাৰ্টাৰলি দিয়া হয়। টোটেল এক বছৰত 6000 টকা পায়। এইটো মানে কাগজ পত্ৰ তেওঁলোকে যোগাৰ নিদিয়ে, পিছত তাৰমানে কয় যে আপোনালোকে খেতি নকৰা মানুহক দি আছে আৰু আমি খেতি কৰা মানুহক পোৱা নাই। তেতিয়া আমি কওঁ যে আপুনি ফিল আপ কৰক, যদি নাপায় আমাক জনাব কি কাৰণে নাপায়। যদি খেতি মাটিয়ে নাই, তেতিয়াহ'লে আপোনাক আমি কেনেকৈ মানে এইটো PM কিষাণ দিম। সেইকাৰণে আপুনি খেতিয়ক হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন বুলি কয়। তাৰপিছতহে এইবিলাক আমাৰ যিবিলাক সুবিধা আছে, ধৰক বীজেই হওক বা সাৰেই হওক বা পাৱাৰ টিলাৰ হওক, ট্ৰেক্টৰ হওক, তেওঁ খেতিয়ক হিচাপে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব, তাৰপিছতহে বাকী সুবিধা পাব। সেইটোৱে। টাইমমতে অলপমান দেৰি হয় বাৰু, এইটো মানিছোঁ। এই ব্যৱস্থাটো কিয় হয়, আমাৰ অসমতে মানে আমি নিজৰ বীজটো যিখিনি দৰকাৰী আমি অসমৰ ভিতৰত মানে প্ৰডাকশ্যন কৰিব নোৱাৰোঁ, উৎপাদন কৰিব নোৱাৰোঁ। তাৰ ফলত কি হয়, আমি বাহিৰৰ বহিৰাজ্যৰ পৰা কিছুমান বীজ আনিব লগা হয়। তাৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যনত অলপ মানে সময় অতিবাহিত হৈ যায়। কিন্তু আমি আজিকালি পৰাপক্ষত প্ৰায় সময়তে দিয়াৰ ব্যৱস্থা কৰোঁ। খেতিয়ক তাৰমানে আমাতকৈ আগত 15 দিন 20 দিন আগতেই তেওঁলোকে মানে ৰিস্ক নলয় আৰু সিঁচি দিয়ে আচলতে, সেইটোৱে কথা। হ'ব, থেংক ইউ।